যোৱা কেইদিনমান পূৰ্বে বিটিআৰিয়াম শ্ৰদ্ধাৰ ৰঞ্জিত বসুমতাৰী ডাঙৰীয়াই ধৰ্মীয় সংখ্যালঘু পৰিষদৰ সভাত তেখেতৰ যি মনৰ ব্যক্ত কৰিছে, বড়োলেণ্ডত বাস কৰা মুছলিম মানুহখিনি বড়ো মুছলিম বুলি নিজকে পৰিচয় দিব লাগে, এই কথালৈ যথেষ্ট চৰ্চাও হৈছে। যিহেতু আপোনালোকে এই বিষয়ত মোক সুধিছে, তো ইয়াৰ ওপৰত আপত্তি কৰিব লগা একো নাই, কাৰণ ৰঞ্জিত বসুমতাৰী ডাঙৰীয়াই যিখিনি কথা ব্যক্ত কৰিছে তেখেতৰ মনৰ কথা ব্যক্ত কৰিছে। লগতে তেখেতৰ কথাখিনিক আমি ৱেলকাম জনাইছোঁ। যিহেতু আমি এটা কথা জনাটো উচিত, কাশ্মীৰত বাস কৰা মানুহখিনি যিহেতু নিজকে কাশ্মীৰী মুছলিম বুলি পৰিচয় দিয়ে, ইউ পি বিহাৰত বাস কৰা মুছলিমখিনি যিহেতু বিহাৰী মুছলিম বুলি নিজকে পৰিচয় দিয়ে, বেংগলত বাস কৰা মানুহখিনি যিহেতু বেংগলী মুছলিম বুলি পৰিচয় দিয়ে, অসমত বাস কৰা মুছলিমখিনি যিহেতু নিজকে অসমীয়া মুছলিম বুলি পৰিচয় দিয়ে, তেনে ক্ষেত্ৰত বা নৰ্থ ইষ্টৰ ওচৰতেই লাগি থকা আন যিবিলাক ৰাজ্য, নাগালেণ্ডৰ কথাই কওক, মণিপুৰৰ কথাই কওক, ত্ৰিপুৰাৰ কথাই কওক, লগতে লাগি থকা শ্বিলঙৰ যিখিনি খাচীয়া মুছলিম আছে নিজকে খাচীয়া বুলি পৰিচয় দিয়ে, তেনে ক্ষেত্ৰত বড়োলেণ্ডত বসবাস কৰা যিখিনি মাইনৰিটি মানুহ আছে তথা মুছলমান সম্প্ৰদায়ৰ মানুহ আছে, ইয়াত নিজকে বড়োলেণ্ডৰ মুছলমান তথা বড়ো মুছলিম বুলি পৰিচয় দিয়াত আপত্তি 1% থাকিব নালাগে। কাৰণ বড়োলেণ্ডৰ বায়ু পানী, এই জাগাৰ বায়ু পানীৰ লগত আমি মিলি আছোঁ, ইয়াত বসবাস কৰি আছোঁ, জন্মগত অধিকাৰ আমাৰ আছে। সেই গতিকে ইয়াম ডাঙৰীয়া যিখিনি কথা ব্যক্ত কৰিছে তাত আমি ৱেলকাম জনাইছোঁ। লগতেই বড়ো ভাইসকলক আমি আচলতে ধন্যবাদহে জনাব লাগে। যিটো কথা আমাৰ মুখেদি ওলাব লাগিছিল সেই কথা তেখেতৰ মুখেদি ওলাইছে, গতিকে আমি আদৰণি জনাইছোঁ। লগতে বড়োলেণ্ডত বসবাস কৰা যিখিনি আমাৰ সংখ্যালঘু ৰাইজ আছে তথা মুছলমান সম্প্ৰদায়ৰ ব্যক্তি আছে, প্ৰত্যেকজন ব্যক্তি নিজকে বড়োলেণ্ডৰ মুছলমান বুলি পৰিচয় দিয়াত মোৰ বোধেৰে কোনো ধৰণৰ ওজৰ আপত্তি থাকিব নালাগে। একপক্ষে এইটো গ্ৰহণ কৰি ল'ব লাগে, যিহেতু আমি বড়োলেণ্ডত আছোঁ আৰু আমি বড়োলেণ্ডৰ চিন্তা আমি কৰিব লাগিব, ইয়াৰে উন্নতিৰ চিন্তা আমি কৰিব লাগিব, ইয়াৰে সমাজখন পৰিৱেশ ভাল কৰাৰ কাৰণে আমি নিজৰো আমাৰ দায়িত্ব আছে। আমি একমুখে এইটো স্বীকাৰ কৰি ল'ব লাগিব আৰু ইয়াত কোনো ধৰণৰ আমাৰ আপত্তি থাকিব নালাগে। কৰিব লগা কি আছে, এটা কথা আমিও জানি থোৱাটো ভাল, আমাৰ মানুহখিনিও উপলব্ধি কৰাটো ভাল। এতিয়াও আমাৰ মুছলিম মানুহৰ বহুত এনেকুৱা আছে যিজনে নিজৰ টাইটেল তালুকদাৰ লিখে, বিশ্বাস লিখে, চৰকাৰ লিখে, মণ্ডল লিখে, চৌধুৰী লিখে। তো তেনে ক্ষেত্ৰত এই বিষয়টো লৈ কোনো ধৰণৰ আপত্তি আহিব নালাগে। মইতো বিটিআৰ প্ৰশাসন তথা বিটিআৰ চৰকাৰক মই অনুৰোধহে জনাম যে আমি এই বিষয় লৈ আমাৰ কোনো ধৰণৰ যিহেতু আপত্তি নাই, গতিকে আমি নিজে মানিও লৈছোঁ বা গ্ৰহণ কৰিবলৈ কোনো ধৰণৰ অসুবিধা নাই। গতিকে বিটিআৰ প্ৰশাসনে, বিটিআৰ চিফ ডাঙৰীয়াৰ কথাই কওক, ডেপুটি চিফ, লগতে ৰঞ্জিত বসুমতাৰী ডাঙৰীয়া, যিকেইজন আমাৰ ইএম আছে তথা বিটিআৰ চৰকাৰ, আমাক এই ক্ষেত্ৰত সহযোগহে কৰিব লাগে। আমিও তেখেতসকলক চৰকাৰৰ লগত থাকি এই ক্ষেত্ৰত সহযোগ কৰিম। টিচি নিৰ্বাচনত সংখ্যালঘু সম্প্ৰদায়ৰ পৰা 5জন প্ৰাৰ্থী দিছিলে আমাক। তো এই প্ৰাৰ্থী 5জন নিজিকাৰ কাৰণ প্ৰথমতে আমি নিজৰ দায়িত্ব আগতে স্বীকাৰ কৰি ল'ব লাগিব, কাৰণ যিকেইখন সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰিছে সেই সমষ্টিবিলাকত কিন্তু সংখ্যালঘু মেজৰিটি। গতিকে ইয়াত নিশ্চয় আমাৰ ভুল কিছু হ'লেও আছে। দ্বিতীয় কথাটো হৈছে প্ৰাৰ্থী নিজিকাৰ কাৰণ মই অন্য এটা বুলিও ভাবোঁ, যিহেতু সেই সময়ত মানুহৰ মনত এটা ভয় শংকা আছিলে যে বিটিআৰ চৰকাৰ তথা UPPL গভৰ্ণমেণ্ট আহিলে মাটি বাৰী অধিকাৰ কাঢ়ি ল'ব, কিবা কাঢ়ি ল'ব, এনেকুৱা ধৰণৰ ভয় শংকা আছিলে। কিন্তু যোৱা যিটো বিধানসভা নিৰ্বাচন, এই বিধানসভা নিৰ্বাচনত কিন্তু সেই বস্তুটো আমি দেখিবলৈ নাপালোঁ। যথেষ্ট ৰিজাল্ট ভাল হৈছে। আৰু 2025 যিটো নিৰ্বাচন হ'ব বা উপ নিৰ্বাচন যিটো হ'ব, এই উপ নিৰ্বাচন তথা 2025 নিৰ্বাচনলৈকে চাব, সংখ্যালঘু ৰাইজে ইতিমধ্যে বুজি পাইছে, BTC যিখিনি মাইনৰিটি মানুহ আছে এইখিনি সম্পূৰ্ণভাৱে বুজি পাইছে যে আমি চৰকাৰৰ পক্ষত থকাটো ভাল। আৰু লগতে যিটো উপ নিৰ্বাচন হ'ব, উপ নিৰ্বাচন গোসাইগাঁও লগতে তামোলপুৰত এনেকুৱা এটা ঢৌ আহিছে, তেখেতসকলে আচলতে মেণ্টেলিটি প্ৰিপেয়াৰ হৈছে
UPPL দলক ভোট দিয়াৰ কাৰণে, কাৰণ এই কাৰণেই দিব উপ নিৰ্বাচনবিলাকক ৰুলিঙৰ পক্ষত যিহেতু ৰিজাল্টটো থাকে, গতিকে তেনেকুৱা চিন্তা চৰ্চা আছে। লগতে BTCৰ উন্নয়নৰ স্বাৰ্থত, মাটি বাৰী অধিকাৰৰ স্বাৰ্থত, চাকৰি বাকৰিৰ স্বাৰ্থত এইবাৰ সংখ্যালঘু ৰাইজে 70-80% ভোট দান UPPL দলক কৰিব। লাফিকুল ইছলাম ডাঙৰীয়াৰ যি হত্যাকাণ্ড, এই হত্যাকাণ্ড ইতিমধ্যে CBI তথা NIA স্পষ্টভাৱে 3জন ব্যক্তিৰ নাম ঘোষণা কৰিছে। আৰু তেখেতসকলৰ পৰিয়ালেও স্বীকাৰ কৰিছে যে এইকেইজন ব্যক্তি এনেকৈ BPF দল তথা XBLT লোক হয় বুলি নিজেই মানে স্বীকাৰ কৰিছে তেখেতসকলৰ পৰিয়ালে। এতিয়া কথাটো হৈছে NIA CBIয়ে ঘোষণা কৰিছে ঠিক, এই ব্যক্তিকেইজন ক'ত আছে, কি কণ্ডিশ্যনত আছে, আজিৰ তাৰিখত কিন্তু কোনেও অৱগত নহয়। মই ভাবোঁ কোনোবা পক্ষৰ ইয়াত ৰাজনৈতিক ষড়যন্ত্ৰ অকণমান হ'লেও লুকাই আছে। স্পষ্ট যে XBLT তথা BPF বুলি ক'লে BPF দলৰ যিহেতু মুৰব্বী হাগ্ৰামা মহিলাৰী ডাঙৰীয়া, তেখেতৰ নৈতিক দায়িত্ব এই ক্ষেত্ৰত স্বীকাৰ কৰি ল'বই লাগিব। যাৰ কাৰণে আজিৰ তাৰিখত আমি দেখিবলৈ পাইছোঁ যে তেখেতে নিজৰ মানে যিটো মানে NIA তথা CBI ঘোষণা কৰিছে, সেইকেইজন ব্যক্তি যদি ইতিমধ্যে প্ৰশাসনে কৰায়ত্ব কৰে, তেতিয়াহ'লে নিশ্চয় হাগ্ৰামা মহিলাৰী ডাঙৰীয়া ইয়াত সাঙুৰ খাব। সেইটোৰ আলম লৈ তেখেতে এতিয়া মানে ৰাজনৈতিক পৰিৱৰ্তন বিচাৰি তেখেতে মানে কোনোবা এটা ৰাজনৈতিক দলৰ শৰণাপন্ন হ'বলৈ আৰম্ভ কৰিছে। মই স্পষ্টভাৱে ক'ব বিচৰা নাই, কাৰণ কোনোবা ৰাজনৈতিক দল বুলি মই এইকাৰণেই কৈছোঁ, এতিয়ালৈকে যিহেতু তেখেতে আনুষ্ঠানিকভাৱে যোগদান কৰা নাই, কোনটো দলত তেখেতে যোগদান কৰিব। কিন্তু এটা কথা খাটাং যে আপুনি জানি লওক, লাফিকুল ইছলাম ডাঙৰীয়াৰ যিটো হত্যাকাণ্ড, এই হত্যাকাণ্ড কিন্তু পলিটিকেল মাৰ্ডাৰ আমি বুলি ধৰি লৈছোঁ। হিচাপে গোটেই BTR এৰিয়াত আমি অলৰেডি আমাৰ BTR চিফ ডাঙৰীয়াৰ লগত, ডেপুটি চিফ ডাঙৰীয়াৰ লগত, ৰঞ্জিত বসুমতাৰী ডাঙৰীয়াৰ লগত অলৰেডি আলোচনা কৰিছোঁ। যিহেতু আমাৰ 10খন জিলা কমিটি আছে, এই 10খন জিলা কমিটি আমি ষ্ট্ৰং কৰিব লাগে। আমাৰ লক্ষ্যৰ উদ্দেশ্য এটাই, বিগত 2টা নিৰ্বাচনত আমাৰ সংখ্যালঘু ৰাইজে যিটো ভুল কৰিছে, দ্বিতীয়বাৰ সেই ভুল আমি কৰিব বিচৰা নাই। নিজৰ নাক কাটি সতিনী যাত্ৰা ভংগ কৰিব আমি বিচৰা নাই। গতিকে আমাৰ লক্ষ্য উদ্দেশ্য হৈছে 2025ত যাতে সংখ্যালঘু ৰাইজৰ নেতৃত্বত UPPL দলৰ একক সংখ্যাগৰিষ্ঠ চৰকাৰ আমি কৰিব পাৰোঁ। আমাৰ টাৰ্গেট মিছন সেইটোৱে।